এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো নিশ্চয় ভালে আছে আজি বহুত দিনৰ মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিলো আজি হৈছে বিয়া আমাৰ বাৰ যোৱাকালি জোৰণত দেখিছে সকলোকে দেখাম যোৱাকালি জোৰণৰ ভিডিঅ' আপোনালোকক দেখুৱাইছো আৰু এতিয়া বহুত দেৰি হ'ল আমি এতিয়া যাব ওলাইছো বিয়া ঘৰত নহয় ভৱনত হ'ব বিয়া আপোনালোক গোটেইখিনি দেখুৱাম গোটেই ভিডিঅ'টো সকলোৱে চাব আৰু এতিয়া বাহঁতক দেখুৱা ওলোৱাই হোৱা নাই এতিয়ালৈকে আৰু মই ওলাইছো আপোনালোক দেখুৱাইছো গোটেই লুকটো গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া বা ওলাইছে আমি এতিয়া যাব ওলাইছো কইনা গৈছে পুৱাই কেনেকুৱা লাগিছে আজি আমাক কমেণ্ট কৰি জনাব আৰু আছে এয়া বাও আহিল কালি জোৰণত অহা নাই এতিয়া আমি যাওঁ গোটেই লোক আপোনালোক দেখুৱাম গতিকে চাই থাকক আমি এতিয়া যাওঁ দেৰি হৈছে এয়া অংকিতা আমি যাব ওলাইছো এই বহুত ৰ'দ দিছে মোক গোটেই লোকটো ইহঁতে দেখাই দিব আপোনালোকে চাব বিয়া পালো এয়া ভৱনটো দেখাই দিয়া আমি ভৱনটো পাই গলো এয়া শিৱ মন্দিৰৰ সন্মুখতে ভৱনটো এয়া বিয়া এয়া মাকে আহি পাইছে এয়া আহি পালো মই মাকে আহি পাইছে ডিম্পিও আহিল আহি কোৱা আমি আহি পালো ভৱনত আপোনালোকক দেখাই দিম এনেকৈ যে আহি আছোঁ গম পাইছেনে আপোনালোকে মই কি কৰিম মই ভৰি ধুৱাব আহিছোঁ দৰাৰ আমাৰ বাহঁত আহি পালে চুনু হাই কোৱা কালি যে কৈছা হাই বুলি ক এয়া দৰা আহিলে মই দৰাৰ ভৰি ধুৱালো এয়া বৌ কইনাৰ বুৱা হাই কোৱা আমি দুয়োটা ইউনিফৰ্ম একে পিন্ধিছে কইনা আমাৰ ৰেডি হৈছে হাই কোৱা কেনেকুৱা আজি অনুভৱ দৰা আহি পাইছে ভয়ো লাগি আছে কইনাৰ চাওক আৰু কইনাৰ মাকে আজি বহুত দুখত আছে আজি কেনেকুৱা লাগি আছে আজি গান দিব নোৱাৰে কইনাৰ মাকে কিন্তু আমি গান দিয়া মানুহকেইটা দিব লাগিব আৰু এয়া বা কইনাৰ আৰু এয়া বৌ এই বা এয়া আমাৰ গুণু হয় গুণু হাই ক এয়া ভাত খাব ৰখি আছে ভাত খাব ৰখি আছে ইয়াতে এতিয়া ইয়াত ৰিলছ বনাম আমি বিয়াৰ সন্মুখতে মন্দিৰ এইটো আপোনালোকে চিনিয়ে পাইছে ইয়াত শিকলি আজি ঘৰৰ মানুহ পাই আমাক পাত্তাই দিয়া নাই
এতিয়া কইনাৰ লগত যাম। টিকলি মই আমি ঘৰত ড্ৰেছ খুলিব আহিলোঁ। বহুত গধূলি হ'ল, বহুত ভাগৰ লাগিছে। খোজকাঢ়ি যাই আছোঁ ঘৰৰ পৰা। টিকলি আমি কাপোৰ চেঞ্জ কৰি যাই আছোঁ, কইনাৰ লগত যাম, আপোনালোকক দেখুৱাম। গতিকে বলক। লাহে লাহে আহিল কইনা বিদায় দিয়া সময়। এইখিনি টাইম কিমান মানে দুখৰ হয় সেইখিনি নুবুজালেও হয় আপোনালোকক, বিশেষকৈ ছোৱালীসকলক সকলোৱে বুজিয়ে পায় কিমান দুখৰ হয় এইখিনি সময়। সেইকাৰণে বিশেষ একো নকওঁ। তাৰপিছত আমি কইনাৰ লগত যাব ওলাইছোঁ। এয়া গাড়ীত বহিব লৈছোঁ। কইনাই কান্দি কান্দি যাব ওলাইছে। উপায় নাই, ছোৱালী জীৱন। এনেকৈ আমি যাই আছোঁ। এতিয়া ৰাতিয়ে হৈছিল যেতিয়া কইনা নিয়া হৈছিল, আৰু যাই আমি কাপোৰ কানি খোলাই নাই। চোতালতে দৰা কইনাৰ যে আঙুঠি লুকোৱা নিয়মখিনি দৰা ঘৰতো কৰিছে। তাৰপিছত আৰু ভিডিঅ' বনাব নহ'ল। আমি অলপ ৰেষ্ট ল'লোঁ, শুলোঁ। এনেকৈ আজি বিয়াৰ ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আহিছে নতুন ভিডিঅ', গতিকে অপেক্ষা কৰি থাকিব। আজিলৈ বাই বাই, লাভ ইউ।